নমস্কাৰ পুনৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললে আজি এটা নতুন ভিডিঅৰ সৈতে আপোনালোকৰ মাজলৈ আহিছো আজি আমি গৈ আছো বাৰু কৈ আছো কলে গৈ আছো প্ৰথমতে চিনাকি কৰাই দিছো মোৰ লগত আছে প্ৰাঞ্জল তাৰ পিছত প্ৰিয়ংকা মানে টিপসি আৰু সুমন আৰু সাগৰ কলকাতা স্ক্ৰিপ্ট নকৰাকৈ চাব দেই স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক আজি অলপ দূৰলৈ যাম কিন্তু কিহত যাম আমি আমাৰ বসন্তীখনৰ লগত যাম আমাৰ বসন্তী সাইকেল বা তাকখনে বাৰুকে মোবাইলটো উৰাই নিনিলেহে ভিডিঅ'টো চাব নাপালে হয় আৰু আপোনালোকে দিয়ক যিয়ে নহওক ষ্টাৰ্টিংটো কৰিছোঁ গতিকে আপোনালোকে এণ্ডিংটো কৰিব মানে সম্পূৰ্ণ ভিডিঅ'টো চাব চাওক এতিয়া আহি নগাঁও পাই গ'লোহি কিন্তু এতিয়া কথাটো হৈছে মাস্কখন মাৰিবলৈ চাইছিলোঁ মানে ৰাতিপুৱা ইমান মানুহ চানুহ ভিৰ নাছিলে মাস্কখন মাৰা নাছিলোঁ এতিয়া চাইছোঁ মাস্কখনে মোক ঢকা দি দিলে নহয় আহি পাই গ'লোহি এতিয়া মৰিকলং চাৰিআলি তাৰপিছত সেইফালে প্ৰিয়ংকা আৰু বাইক অনা হ'লে তেল ভৰালোঁ হয় এতিয়া চাইকেল অনা হৈছেতো গতিকে পাম্প মাৰা হৈছে কিয় এইটো লিখা আছেচোন ক'ত হয় কি হয়নো আচ্ছা ইয়াততো তিনিটা আলি আছে কিন্তু লিখা আছে মৰিকলং চাৰিআলি এটা দুটা তিনিটা অঁ হয় 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 দিয়ক চাৰিআলি ইয়াতে প্ৰিয়ংকা আৰু মোৰ বান্ধৱী এজনীৰ ঘৰ যিহেতু আমি সিহঁতৰ ঘৰৰ আগেদিয়ে যাব লাগিব গতিকে তাইক এবাৰ মাত দি যাওঁ চাওক চাওক ৰাতিপুৱাই ফোনটো কৰিছোঁ ঘৰৰ আগত আহি পেলাই বেচেৰি যেনে তেনে শোৱাৰ পৰা উঠি আহিছে চাওক কেতিয়াবা উঠি পাইছিলি ৰাতিপুৱা ইমান সোনকালে উঠিছো কিয় উঠা নাই কি কথা ক'ব আহিছ ৰ এনেকে নকৰিবি মই উঠিছো হা মই শুই আছিলো ৰাতি শুৱাখন দেৰি হ'ল মানে ফোনটা পাইছা এই ৰাতিপুৱা কোনে ফোন কৰিছে ফোনটো চাই দিলে চাই আছটা বাজি গ'ল এইটো পাগলটো চাই আছটা বাজি গ'ল এই ফোনটা যে কালি কৈছিল আহিম বুলি হলো সঁচাকে আহি গ'ল ইবা ভিতৰত সোমাব মই মাই লগে লগে কৈছো তাৰ আহি পাই গ'লোহি বৰঘাট বাইপাছ চাইকেল লৈ আহিছোঁ ইমান দূৰ মানে ভাল লাগিছে আহি গতিকে গৈ থাকোঁচোন বাৰু কিমানখিনি পাওঁগৈ ইমান দূৰ আহিছিলা এনেকৈ চাইকেল লৈ নাই অহা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ এনেকৈ লাইফত তাকে ভাল লাগিছে যিয়ে নহওক আৰু এইফালে প্ৰিয়ংকা টিপসি জুনিয়ৰ জুবিন বেয়া স্পীড দিওঁ টিপসিয়ে কৈ দে দিবাই লাগব চাইকেলখনো ভাল চাইকেলখন ভাল তাই মানে নতুন চাইকেল কিনি লৈছে লৈ পেলাই বেয়া স্পীড দিয়ে আমাতকৈও স্পীডত যায় টুপিটো উৰি যায় বুলি বাৰু ধৰি লয় মাজে মাজে যেনে তেনে কিমান কষ্ট খালে কি কম আৰু এটা ব্লগ বনাই আহি মোবাইল কৰি তলত পৰিলে আহি পালোহি চকৰি গাঁও
তাৰপিছত মোক কিখন চাইকেল দিলে চাওকচোন মানে প্লেনিংটো মোৰ আছিলেতো এনেকৈ চাইকেল লৈ ইমান দূৰ অহা তাৰপিছত মোক এই বেয়া চাইকেলখন দিলে দি কৰি লৈ পেলাই সিহঁতকেইটা আগত গৈ আছে মই চলাব পৰা নাই চাইকেল আৰু প্ৰিয়ংকা মানে চাইকেলখন নতুনটো পূৰা চলাইছে ঠিক স্পীড দিছে তাই আৰু সুমনে মোৰ চাইকেলখন লৈ গুচি গ'ল আমি কেইটাৰ পৰা আহিছোঁ 5টা পৰা 5টা বজাৰ পৰা আহি এতিয়া কেইটা বাজিলে ঐ মানে ৰৈ হা 8:30 বাজিছে 5টা বজাৰ পৰা 8:30 বাজিছে মানে আমি ৰৈ আহিছোঁ ৰাস্তাত আৰু ৰোৱাতকৈও মানে কি হৈছে যদি বেলেগে শ্বৰ্টকাট বিচাৰে আমি মানে ঘূৰি পকি আহিছোঁ আৰু এয়া চাওক আহি আমি আমাৰ লক্ষ্যস্থান পাই গ'লোহি মহামৃত্যুঞ্জয় মন্দিৰ আহি পালোহি মহামৃত্যুঞ্জয় মন্দিৰ এয়া চাওক আপোনালোকতো চাগে আহিছেই আৰু এতিয়া মানে বন্ধ হৈ আছে ভিতৰলৈ যাবলৈ নিদিয়ে গতিকে আমি বাহিৰৰ পৰাই চাকি জ্বলালোঁ এতিয়া বন্ধ আছে মন্দিৰ মানে ভিতৰলৈ সোমাবলৈ নিদিয়ে কিন্তু 1 তাৰিখৰ পৰা খুলি দিব 1 তাৰিখৰ পৰা আপোনালোক আহিব পাৰিব যদি আহে আমি আহিলোঁ আহি পাই গ'লোহি এতিয়া নগাঁও তাৰপিছত নগাঁৱত এইফালে প্ৰিয়ংকা আছে তাই মানে ফটো উঠাই আছে মানে কফি একাপ তাইত মানে লাভ এটা আহিলে বাছাক লগ পালোঁ বহুত দিনৰ পিছত আজি পাৰ্টি দিছে কিহৰ পাৰ্টি ইহে জানে আৰু দেই খাদ্য আহি পাই গ'লহি এওঁলোকে ফটো মাৰাত ব্যস্ত আজি ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সেই যে ৰাতিপুৱা 5টা বজাতে গৈছিলোঁ 5টা মানে আমি সুমন আৰু মই আচলতে 4:30 মানতে গৈছিলোঁ ঘৰৰ পৰা আমি গোটেইকেইটা একলগ হওঁতে 5টা মান বাজিছিলে সেই 5টা বজাত যি গ'লোঁ এতিয়া আপোনাৰ চাওক 4:19 হ'ল মানে প্ৰায় 12 ঘণ্টাৰ পিছত এতিয়াও ঘৰ পোৱাগৈ নাই ঘৰ পামগৈ আৰু 10 মিনিটমানৰ ৰাস্তা আছে আজি ভিডিঅ'টোত বিশেষ একো নাই মানে যিখিনি আমি গ'লোঁ কৰিলোঁ অলপ ভিডিঅ'টোৰ জৰিয়তে দেখালোঁ আপোনালোকক যদিহে চাই ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ Subscribe to my channel and also press this bell icon.